নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি মই মোৰ ভিডিঅ'ত ভিতৰি গানটো যিটো বিহুৰ সুৰ আছে, তাৰ বাঁহী যিটো সুৰ সেইটোৰ টিউটৰিয়েল দিবলৈ আগবাঢ়িছোঁ। গতিকে মই এই চি স্কেলৰ বাঁহীটো লৈছোঁ। আপোনালোকে নিজে মানে যিটো ভাল পায় এইটো স্কেল ল'ব পাৰে। চি আৰু এই স্কেলটো ভাল হয়। গতিকে ভিতৰিটো মই বজাই দিছোঁ, তাৰপিছত টিউটৰিয়েলটো দিম। এইটোৰ প্ৰথম গৈছে সাগাৰে 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 সা সা ধা সাগাৰে সাগাৰে সা সা ধা। মই মোবাইলৰ স্ক্ৰীণত লিখি দিম বাৰু। তাৰপিছত আছিলে যে ধা সা ধা ধা সা ধা সা সা গা ৰে গা ৰে সা ধা সা ধা সা সা গা ৰে গা ৰে সা। আকৌ ৰিপিট হয়। সাগারে সাগারে সা সা ধা ধা রে সা সা ধা সা পা পা ধা ধা রে সা গা রে সা গা 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 রে রে গা 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 রে রে গা রে সা। আকৌ গা 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 রে রে সা ধা ধা ৰে সা সা। তো টিউটৰিয়েলটো এনেকুৱা ইমানেই আছিল। তো মই গোটেই গানটো বাঁহীত এবাৰ বজাই দিওঁ। মই নৰ্মেলকৈ এই নটেশ্যনবোৰ দিবলৈ চেষ্টা কৰিছোঁ, আৰু মই বজাওঁতে অকণমান সুৰ দি বজাইছোঁ বাৰু বেলেগকৈ। তো আপোনালোকেও নিজৰ মতে অলপ বেলেগকৈ বজাব পাৰে।